আজি এই ভিডিঅ'টো কিন্তু আচলতে হোষ্টেল ৰিলেটেড হ'ব। যিসকল ষ্টুডেণ্টে হোষ্টেলত আছে বা হোষ্টেলত থাকি পঢ়িব বিচাৰিছে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বিশেষকৈ হ'বলৈ গৈ আছে। বিশেষকৈ মই আচলতে হোষ্টেলত আছোঁ বা মোৰ আগৰ ভিডিঅ'বোৰত মোৰ পৰিচয় যদিও দিয়া নাই, মই প্ৰথমতে পৰিচয়টো দিছোঁ, তাৰপিছত আপোনালোকক জনাম। মোৰ নাম মুস্তাফিজুৰ ৰহমান আৰু মই আছাম ইঞ্জিনিয়াৰিং কলেজত বিটেক কৰি আছোঁ আৰু মই হোষ্টেলত থাকোঁ। তো মই হোষ্টেলৰ কিছু কথা শ্বেয়াৰ কৰিম। কথাটো এনেকুৱা ধৰণৰ, আজি দিনটো সেমেকা, তাৰ লগতে মোৰ মনটো সেমেকা যেন, মনটো গভীৰ, কিবা এটা ভাল লগা নাই। কাৰণ আজি হোষ্টেলত মানুহ কম। কিয় মানুহ কম? বিশেষকৈ আমাৰ প্ৰতিটো ছেমিষ্টাৰ, প্ৰতিটো ইয়াৰৰ এণ্ড ছেমিষ্টাৰ এক্সাম শেষ হৈছে আৰু সকলোৱে ঘৰলৈ ঢাপলি মেলিছে। মই এতিয়ালৈকে ঘৰ যোৱা নাই বা প্লেনিং কৰা নাই। পুৰণি বছৰ গৈ নতুন বছৰ আহিছে বা আহি আছে। তো কথাটো এনেকুৱা ধৰণৰ, হোষ্টেলৰ মাজনিশাৰ চিঞৰ বাখৰ, মাজনিশা ধেমালিত গৰম গৰম পুৰি খাবলৈ জালুকবাৰী যোৱাৰ সেই দিনবোৰ যেন আজি মনত পৰিছে হঠাৎ। যদিও এয়া স্থায়ী নহয়, কেইদিনমান পিছত নিশ্চয়কৈ হোষ্টেলৰ মানুহবোৰ আকৌ উভতি আহিব হোষ্টেলত ঘৰৰ পৰা। কিন্তু এই মাজৰ দিনটো যে কেইদিনমান অকণমান দুখ লগা। হোষ্টেলত আচলতে সঁচাকৈ বইজ হোষ্টেল বা ছাত্ৰাবাসত মানুহ যদি কম থাকে বা মানুহ নাথাকে, তেনেহ'লে কিন্তু সেই ছাত্ৰাবাস হৈ নাথাকে, কিবা যেন নিজান ভাল নলগা হয়। মানে সেইটো আপোনালোকক প্ৰকাশ কৰিব পৰা নাই নে পাৰিছোঁ সেয়া মই নাজানো, কিন্তু যিসকলে হোষ্টেলত আছে তেখেতসকলে কিন্তু জানে। আজি বহুত দিন হ'ল আপোনালোকক ভিডিঅ' বঢ়াব পৰা নাই, কিন্তু ভাবিছোঁ যে মোৰ নিজৰ কথা কিছুমান অকণমান শ্বেয়াৰ কৰি লওঁচোন। গতিকে আজি সেইটো ভাবিয়ে মই এই ভিডিঅ'টো শ্বুট কৰিলোঁ। আচলতে মোৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডত যদিও চাই আছে যে কিছুমানে খেল খেলি আছে, আচলতে সেয়া আমাৰ হোষ্টেলৰ নহয় বা আমাৰ কলেজৰ নহয়, তেখেতসকল বেলেগ কলেজৰ হয়। আমাৰ ফিল্ডখন ব্যৱহাৰ কৰি আছে। সেয়াই আৰু যে প্ৰতিটো কোঠা বন্ধ, মাজে মাজে আপোনালোকে কেইটামান ৰুমত মানুহ পাব। যিখন হোষ্টেলত বিদ্যুৎ বিচ্ছিন্ন বা কাৰেণ্ট গুচি গ'লে যেতিয়া শব্দৰ ধ্বনি সৃষ্টি হয়, সেইখন হোষ্টেল আজি মৰিশালি নিচিনা হৈ আছে, যেন মৰহি গৈছে। আৰু এই মৰহি যোৱা হোষ্টেলখন আকৌ পুনৰ জীৱিত হ'ব কেতিয়া? যেতিয়া আকৌ উভতি আহিব হোষ্টেলৰ ল'ৰাবোৰ। হোষ্টেলত থকাৰ সেইটোৱে, হোষ্টেলৰ এই মাজৰ সময়খিনি যেতিয়া বন্ধত সকলোৱে গুচি যায়, কিছুমানে হোষ্টেলত থাকি যায় বিভিন্ন কাৰণত, তেখেতসকলে এইখিনি সময় তেখেতসকলৰ কাৰণে বহুতেই কঠিন সময় বুলি ভাবোঁ। কাৰণ মই সেইটো অনুভৱ কৰিছোঁ। ৰাতি হোষ্টেলত 3-4লৈকে টোপনি নাহে। বন্ধুবৰ্গসকলৰ লগত আমি আড্ডাত বহোঁ, কিন্তু এতিয়া সেই আড্ডাটো যেন নাই, ক'ৰবাত হেৰাই গ'ল। এতিয়া 11টা বজাতে যেন মোৰ ৰাতি টোপনি অহাৰ সময় হৈ যায়। 11টা বজাত ভাবোঁ যে আৰু নোৱাৰোঁ, এতিয়া শুবলৈ সময় হৈছে। কিন্তু যেতিয়া হোষ্টেলত মানুহ থাকে তেতিয়া কিন্তু 2টা 3টা 4টা বজাতো কিন্তু টোপনি নাহে। তো সেয়াই আচলতে হোষ্টেলৰ জীৱনটো অকণমান বেলেগ ধৰণৰ হয় নেকি বাৰু? যে এখন ঘৰত যেতিয়া মানুহ নাথাকে, অকলশৰীয়াকৈ যেতিয়া থাকিব লাগে, তেতিয়া যি অনুভৱ হয়, এখন হোষ্টেলত যেতিয়া আপোনালোকে থাকে, সেই হোষ্টেলখনত যেতিয়া 90% মানুহ যেতিয়া নথকা হৈ যাব, খালী হৈ যাব, তেতিয়া কিন্তু তাৰ অনুভৱ মই ভাবোঁ একেই। তো সেয়াই ক'বলগীয়া আছিলে। আৰু কিনো ক'ম, দুখ লগাৰ কাহিনীটো সেইটোৱে
বহুত দুখ লাগি আছে। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক জনাম অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিষয়ে বিভিন্ন তথ্য, হোষ্টেল আপোনালোকক দেখুৱাম। তাৰ লগতে যদি কলেজখন চাব বিচাৰে আপোনালোকক এটা ডকুমেণ্টাৰী ৰিলেটেড এটা ভিডিঅ' আমি আনিম। গতিকে তাৰ কাৰণে কাম চলি আছে। গতিকে সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মুস্তাফিজুৰ ফ্ৰম আছাম। গতিকে ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰো এনেকুৱা অনুভৱ হৈছে নেকি? যদি আপোনালোকে এজ এ হোষ্টেলাৰ, আপুনি আপোনাৰ অনুভৱটো অকণমান জনাবচোন কমেণ্ট ছেকশ্যনত। আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ। বাই বাই।